1999 এজন ফেৰাৰক্ষীয়ে নিজৰ ফেৰাকেইটা লৈ পাহাৰৰ মাজত তেওঁৰ ফেৰাকেইটা চৰাই আছিলে। তেওঁৰ মাজতে এটা ফেৰা নোহোৱা হ'ল। তেওঁ যেতিয়া দূৰবীণেৰে গোটেই এৰিয়াটো ভালকৈ চালে, তেওঁ পাহাৰৰ ওপৰত কিবা খেলি মেলি দেখিবলৈ পালে। তেওঁ লগে লগে উভতি আহি আৰ্মি বেছ কেম্পত এই কথাটো ক'লে। আৰু তেতিয়াই আৰম্ভ হৈছিলে সেই যুদ্ধখনৰ, যিখনক আমি সকলোৱে জানো কাৰ্গিল যুদ্ধ হিচাপে। অফিচিয়েলি যদি আপোনালোকে চাবলৈ যায়, এই যুদ্ধখন আৰম্ভ হৈছিলে 19 মে 1999 পৰা। কিন্তু আচল যুদ্ধখন আৰম্ভ হৈছিলে সেই 2 মে'ৰ পৰাই। তেতিয়া সেই কাশ্মীৰৰ জেগাত তাত টেম্পাৰেচাৰ আছিলে 46.5 ডিগ্ৰী চেলচিয়াছ। মানুহৰ ছাল পুৰি যায়। তেনেকুৱা এটা সময়তো আমাৰ সৈনিকসকলে সেই ঠাইত নিজৰ কৰ্তব্য পালন কৰি আছিলে। 5 মে'ৰ দিনাখন ভাৰতীয় সৈন্যবাহিনীৰ 4টা দল সীমান্তলৈকে পঠোৱা হৈছিলে চাৰ্চ অভিযানৰ কাৰণে, য'ত নেকি কিবা খেলি মেলি হৈছে নেকি চাবলৈ পঠোৱা হৈছিলে তেওঁলোকক। তাৰপিছত কিন্তু তেওঁলোকৰ মাজৰ পৰা 5জনক পাকিস্তানী আৰ্মীয়ে বন্দী বনাই ল'লে। তাৰপিছত যেতিয়া এই খবৰটো 6 মে'ত আমাৰ ৰক্ষা মন্ত্ৰালয়ে পালে, তেতিয়া এটা হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হ'ল। আৰু লগে লগে আমাৰ ৰক্ষা মন্ত্ৰালয়ে ইছলামাবাদলৈকে খবৰ পঠালে আৰু এইবিলাক বন্ধ কৰিবলৈ ক'লে। কিন্তু তেতিয়া ইছলামাবাদে তেনেকুৱা নকৰি 8 মে'ৰ দিনাখন তেওঁলোকে নিজৰ সৈন্যবাহিনী বেছিকৈ আমাৰ সীমান্তত পঠাই দিলে আৰু এটা যুদ্ধসদৃশ পৰিস্থিতিৰ সৃষ্টি হ'ল। তাৰপিছতে যেতিয়া ৰক্ষা মন্ত্ৰালয়ে সেই খবৰখিনি পালে, তেতিয়া 10 মে'ৰ দিনাখন আমাৰ প্ৰধানমন্ত্ৰী শ্ৰী অটল বিহাৰী বাজপেয়ীজীয়ে এখন কেবিনেট মিটিঙৰ আয়োজন কৰিলে আৰু তাত ডিচিশ্যন লোৱা হ'ল যে এটা যুদ্ধসদৃশ পৰিস্থিতিৰ বাবে ভাৰতে যাতে ৰেডি হয়। 14 তাৰিখে 14 মে' 1999 ভাৰতৰ সৈন্যবাহিনীৰ জাট ৰেজিমেণ্টৰ 4টা দল সীমান্তলৈকে পঠোৱা হ'ল। যেতিয়া তেওঁলোকে দিনটো চাৰ্চ কৰি সন্ধিয়া সময়ত ৰেষ্ট কৰি আছিলে, তেতিয়া পাকিস্তানী সৈন্যবাহিনীয়ে কোনো নিয়ম নামানি যুদ্ধৰ সম্পূৰ্ণ নিয়ম ভংগ কৰি আমাৰ সেই সৈন্যবাহিনীবিলাকক বন্দী কৰি ল'লে আৰু তেওঁলোকৰ চকু উলিয়াই দিয়া হ'ল, ডিঙি কাটি দিয়া হ'ল তেওঁলোকক, আৰু তেওঁলোকক সৰু সৰু টুকুৰা কৰি বস্তাত ভৰাই পেলাই দিয়া হ'ল। তেওঁলোকক তেনেকুৱা কৰাৰ পিছত 16-17 তাৰিখে কাশ্মীৰ ভেলী প্ৰায় 80 কিলোমিটাৰ দূৰত্ব পাকিস্তানে নিজৰ আণ্ডাৰত কৰি ল'লে। যিবিলাক ওখ ওখ পইণ্ট আছিলে, পাহাৰবিলাকৰ যিবিলাক টপ পইণ্ট আছিলে, সেইবিলাক তেওঁলোকে দখল কৰি ল'লে, যাতে ইণ্ডিয়ান আৰ্মিক বা আমাৰ সৈন্যবাহিনীক পৰাজিত কৰিবৰ কাৰণে তেওঁলোকৰ সুবিধা হয়। সেই খবৰটো 18 তাৰিখে আমাৰ ৰক্ষা মন্ত্ৰালয়ে পালে আৰু লগে লগে ৰক্ষা মন্ত্ৰালয়ে 19 তাৰিখে এটা যুদ্ধৰ ঘোষণা কৰিলে। 24 মে' 1999 আমাৰ সৈন্যবাহিনীয়ে মন্ত্ৰদালো আৰু টাইগাৰ হিলত আক্ৰমণ কৰিলে আৰু বিজয় পাবলৈ সক্ষম হ'ল। সেইটোৱে আছিল কাৰ্গিল যুদ্ধৰ আমাৰ প্ৰথমটো বিজয়। তাৰপিছত 26 তাৰিখে আমাৰ ইণ্ডিয়ান এয়াৰফ'ৰ্চ আৰু সৈন্যবাহিনীয়ে একেলগে আৰম্ভ কৰিলে আমাৰ ইণ্ডিয়ান এয়াৰফ'ৰ্চৰ সফেদ সাগৰ আৰু সৈন্যবাহিনীৰ অপাৰেশ্যন বিজয়। 1 জুন 1999 তেতিয়া 1 জুনৰ দিনাখন আমাৰ ভাৰতৰ সৈন্যৰ আক্ৰমণৰ যি গতি সেইটো অলপ কমি গৈছিলে, কাৰণ পাকিস্তানী সৈন্যই আক্ৰমণ কৰা বঢ়াই দিছিলে আৰু আমাৰ সৈন্যবাহিনীৰ বহুত লোকচান হৈ আছিলে। কিন্তু তেতিয়া ভাৰতীয় সৈন্যই পিছুৱাই নাহি ৰাতি নিজৰ গতিবিধি আৰম্ভ কৰিলে। আৰু তাৰপিছত 5 জুনত যেতিয়া পাকিস্তানী সৈন্যবাহিনী বেছিকৈ সোমাই আহিবলৈ ধৰিলে আমাৰ সীমান্তত, তেতিয়া আমাৰ সৈন্যবাহিনীয়ে 3জন পাকিস্তানী সৈন্যক ধাৰাসায়ী কৰিলে। আৰু সেই যেতিয়া পিছত আইডিবিলাক চেক কৰা হ'ল সেই পাকিস্তানী সৈন্যকেইজনৰ, তেতিয়াই ক্লিয়াৰ হ'ল যে তেওঁলোক সঁচাকৈ পাকিস্তানী সৈন্যৰ আছিল, কোনো আক্ৰমণকাৰী বা উগ্ৰপন্থী সদস্য নাছিলে। 15 জুলাই আমেৰিকাৰ প্ৰেছিডেণ্ট বিল ক্লিণ্টনে পাৰভেজ মুশ্বাৰফক ফোন কৰি তেওঁলোকৰ সৈন্যবিলাক উভতাই নিবলৈ আহ্বান জনালে। কিন্তু সেই আহ্বান তেওঁলোকে নামানিলে আৰু তেনেকৈ যুদ্ধৰ প্ৰক্ৰিয়া চলি গ'ল। কোনেও ক'ব নোৱাৰে যে সেইখিনি সময়ত কোন বেছি কেতিয়া আগবাঢ়ি আহিছিলে, কেতিয়া পিছুৱাই গৈছিলে, কিন্তু তেনেকৈ সেই প্ৰক্ৰিয়া চলাই গ'ল আৰু দুয়ো পক্ষৰে হানি সমানে হ'ল। কিন্তু লাহে লাহে আমাৰ ইণ্ডিয়ান সৈন্যবাহিনীয়ে আমাৰ যিবিলাক পাকিস্তান অধিকৃত অঞ্চল আছিল সেইবিলাক দখল কৰিবলৈ সক্ষম হ'ল। আৰু যেতিয়া পাৰভেজ মুশ্বাৰফে সেইটো দেখিলে, তেতিয়া তেওঁ 5 জুলাইৰ দিনা নিজৰ সৈন্যবাহিনীক উভতি আহিবৰ কাৰণে আহ্বান জনালে। আৰু 11 জুলাইৰ দিনা পাকিস্তানে অফিচিয়েলি ডিক্লেয়াৰ কৰিলে যে আমাৰ সৈন্যবাহিনী LOCৰ পৰা উভতাই অনা হৈছে। কিন্তু তথাপি ইণ্ডিয়াই সেই সময়ত সেই কথাখিনি নামানি আৰু নিজৰ ফালৰ পৰা চাৰ্চ অভিযান চলাই থাকিলে আৰু সকলো সীমান্ত ভালকৈ নিৰীক্ষণ কৰাৰ পিছত 26 জুলাইৰ দিনা আমাৰ এই যুদ্ধখন আমি জয় হোৱা বুলি
অফিচিয়েলি এনাউন্স কৰা হ'ল আৰু তেতিয়া প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীজীয়ে সকলো দেশক সম্বোধন কৰি এই কথা জনাই দিলে আৰু সেই দিনৰ পৰাই আমাৰ এতিয়ালৈকে চলি আছে কাৰ্গিল বিজয় দিৱস 26 জুলাই। সেই তেতিয়াৰ কথা এটা মনত পৰিলে। তেতিয়া কাৰ্গিল যুদ্ধ চলি আছিলে তেতিয়া আমাৰ ভাৰতৰ প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীজীক আমেৰিকাৰ পৰা এটা ফোন কল আহিছিলে। সেই ফোন কলটোত তেওঁলোকে কৈছিলে যে আপোনালোকে কাশ্মীৰখন পাকিস্তানক দি দিয়ক, নহ'লে পাকিস্তানে আপোনালোকক নিউক্লিয়াৰ বমেৰে আক্ৰমণ কৰিব। তেতিয়া আমাৰ অটল বিহাৰী বাজপেয়ীজীয়ে সাহসেৰে কৈছিলে, ধৰি ল'লোঁ পাকিস্তানে আমাৰ ওপৰত নিউক্লিয়াৰ বমেৰে এটাক কৰিলে আৰু ধৰি ল'লোঁ আমাৰ ভাৰতৰ 50% ধ্বংস হৈ গ'ল। কিন্তু আপোনালোকে এটা কথা মনত ৰাখিব, যদি কিবা তেনেকুৱা হয় তেতিয়াহ'লে কাইলৈৰ পৰা পৃথিৱীৰ মেপত পাকিস্তানৰ কোনো চিন নোহোৱা হৈ যাব। আৰু তেনেকৈ কৈ বাজপেয়ীজীয়ে ফোনটো কাটি দিলে। গতিকে তেতিয়া আমেৰিকাও আমাৰ ভাৰতক প্ৰেছাৰ কৰিও আমাৰ সৈন্য বাহিনীক উভতাই আনিব নোৱাৰিলে, কাৰণ কাশ্মীৰ সদায় আমাৰ আছিল আৰু সদায় আমাৰ হৈ থাকিব। দেশৰ সুৰক্ষাৰ হকে নিজৰ জীৱন বলিদান দিয়া বীৰ শ্বহীদসকলক আজি কাৰ্গিল বিজয় উৎসৱৰ দিনাখন তেখেতসকলক আমি দ্য বেচেলৰছ তৰফৰ পৰা শ্ৰদ্ধাৰে কৰিছোঁ।